হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। এতিয়া বাজিল 9:40 আৰু আমি যাবলৈ ওলাইছোঁ এতিয়া ধুবুৰী মহামায়া। আৰু ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি পালোঁ শলক্ষেত্ৰ আৰু চক আহি পালোঁ আৰু এতিয়া গাড়ী ৰখি আছোঁ। গাড়ী আনে ৰখি থাকোঁ বাৰু অলপমান। আৰু গাইছ আমি গাড়ীত বহি ল'লোঁ আৰু এতিয়া পূৰা যাই আছোঁ। আৰু এতিয়া ভিডিঅ' নকৰোঁ, আকৌ ৰাতিপুৱা লগ পাম। এতিয়া আমি আহি পালোঁ এক মন্দিৰ আৰু এতিয়া গা ধুব যাম। নদী আছে তাতে গা ধুম এতিয়া। আৰু গাইছ এইটো নদীত গাটো ধুই লওঁ, গাটো ধুই মন্দিৰত আমি সোমাম। গাটো ধুই লওঁ বাৰু। আমি গা পা ধুই ল'লোঁ আৰু পূৰা নতুন কাপোৰ পিন্ধি পেলাই এইখন আমাৰ বাছ আৰু তাতে চাহ তাহ খাই মন্দিৰত সোমাম আৰু চাই থাকিব। আমি চাহ তাহ খাই ল'লোঁ আৰু এতিয়া মন্দিৰত যাওঁ। মন্দিৰৰ বাহিৰৰ পৰা এনেকুৱা যাই আছোঁ ভিতৰত চাই থাকিব। এতিয়া আমি মন্দিৰত এতিয়া যাম আৰু মন্দিৰৰ গেটটো এনেকুৱা। হৈ গ'ল আৰু এতিয়া এয়া চাওক মূৰ্তি মূঢ়ৰ মানে জুচ লাগি আছে। ইয়াত মানে বহুত মূৰ্তি আছে, ইয়াত গড় কিবা কিবি বহুত। আন এটা মন্দিৰলৈ আৰু এতিয়া এটা বেলেগ মন্দিৰ গাইছ। তাৰমান মানে ইয়াত বহুত বান্দৰ, ইমান বান্দৰ আৰু কি মস্ত মস্ত সিংহ চাওক। এইটো হনুমানৰ মূৰ্তি গাইছ চাওক কি বম মস্ত। আৰু এইফালে এটা সাপ, এডাল গাছ চাওক না গাইছ। দধি ডাঙৰ গাছ দেখিছে, এটা পকাৰ মানে নিজে মানুহবিলাক বনাইছে। আমি এতিয়া বাথৌ মন্দিৰত সোমাইছোঁ। বাথৌ মন্দিৰটো দেখিছে গাইছ, এই বাথৌ মন্দিৰটো দৰঙতো আছে, য'ত কেকটাছৰ পূজা কৰা হয়, তাক হিড়িম্বা বুলি জনা যায়। নৱগ্ৰহ মন্দিৰত আহিছোঁ। ইয়াত 9টা গ্ৰহ আছে আৰু আমি এতিয়া শ্ৰী শ্ৰী মা মনসা মন্দিৰত সোমাম। এই সাপডাল যে দেখাইছিলোঁ, সাপডালক ধৰি মই যাম এতিয়া। আমি যিডাল সাপৰ ভিতৰত সোমাই আহিছোঁ গাইছ, ইয়াত বেহুলা লক্ষীন্দৰৰ জীৱন কাহিনী লগতে ছবিবোৰ আঁকা আছে। ইয়াত পূজা কৰি থকা হৈছে। এনেদৰে যায় মানে ইয়াতে সাপৰ নেজডালত যাব পাৰি, কিন্তু এতিয়া ৰাস্তা বন্ধ কৰি হনুমান মন্দিৰ আহিলোঁ। ইয়াত হনুমানক পূজা কৰা হয় চাওক। কৃষ্ণ কৃষ্ণ এইটো কাছ মন্দিৰ চাওক গাইছ, য'ত দুৰ্গা দেৱীক পূজা কৰা হয়। আমি এটা বেলেগ মন্দিৰলৈ আহিলোঁ গাইছ আৰু এতিয়া এইটো মন্দিৰ আমি সেৱা চেৱা কৰিম। আৰু এইটো এটা মন্দিৰ আৰু দেখাইছোঁ, এইটো এটা মন্দিৰ চাওক। আমি আহি পালোঁ মন্দিৰৰ পৰা আৰু আমাৰ এই তাত খানা বনাই আছে তাত। আৰু এতিয়া আমি চেয়াৰ তলত বহি আছোঁ, তাৰপিছত যেতিয়া খানা হয় তেতিয়া যাম আৰু খানাৰ পিছত আমি ঘৰত যাম আৰু এনেদৰে এজন চলি আছে। মই গাইছ বস্তু খাই ঘৰত যাম বুলিছিলোঁ, কিন্তু আকৌ গৰখীয়া মন্দিৰলৈ আহিলোঁ আৰু গৰখীয়া মন্দিৰটো খাল আৰু কি মজা পৰিৱেশ চাওঁ।
ইয়াত সৰু সৰু কালৰ কৃষ্ণ মূৰ্তি আছে মই কেইটামান কৃষ্ণ মূৰ্তি দেখাই দিছোঁ আপোনালোকক এইটো এটা আৰু এইটো লাইট দিয়া নাই এইটো এটা আমি চাগে দেখি দি এতিয়া যাবলৈ ল'লোঁ এইটো যাম আমি এতিয়া ঘৰলৈ যাত্ৰা আৰম্ভ কৰিম আমি ঘৰ পালোঁ আজিলৈকে ভিডিঅ'টো ইমানে আছিল বাই বাই